हेलो एवरीवन मोर चैनेलर अन्य एटी भिडिओले आपनालोक सकलोके स्वागतम जनाइছো। আজি আমি বনাবলে গৈ আছো ঝটপট জলকীয়া আৰু সৰিয়হৰ এটা চাটনি। এয়া মই লৈছো কেটামান কেঁচা জলকীয়া, সৰিয়হ ভালদৰে বটি লৈছো আৰু লাগিব কেটামান মেথি। ইয়াতে মই কেৰাহী এখন পাতি পেলাই এতিয়া মেথি গুটি কেটা দি ললো তেলতে। ইয়াৰ পিছত মই দিলো এয়া কেঁচা জলকীয়াখিনি আৰু এয়া যিখিনি সৰিয়হ বটা আছিলে তাত মই অকনমান পানী দি পেলাই ভালদৰে নিমখ অলপ দি গুলি ললো। এতিয়া এইখিনি একেবাৰে কম ফ্লেমত দি পেলাই কিছু সময় লৰাই থাকিম। এয়া প্ৰায় আমাৰ হৈ গৈছে, যেহেতু শুকাই গৈছে আৰু তেলখিনি যেহেতু শুহি ললে ভালদৰে, গতিকে আমি এতিয়া ইয়াত নেমু ৰস দি দিম আৰু দি লগালগ গেছটো অফ কৰি দিম। সো এয়া ফাইনালি ৰেডি হৈ গ'ল আমাৰ ঝটপট জলকীয়া আৰু সৰিয়হৰ চাটনি। খাবলৈ খুবেই সোৱাদ লগা আৰু আপোনালোকে 10 পৰা 15 দিনলৈকে এয়া ভালদৰে ষ্ট'ৰ কৰি ৰাখিব পাৰিব। আৰু যদি ভিডিঅ'টো ভাল পাইছে লাইক, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।